গুৱাহাটীত পিঞ্জৰাত আবদ্ধ 8গৰাকীকৈ যুৱতী। কিন্তু এতিয়া হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিছে, কিয় এই যুৱতীগৰাকী পিঞ্জৰাত আবদ্ধ হ'বলগীয়া হ'ল? প্ৰকৃততে এয়া এক প্ৰতিবাদ। জীৱ-জন্তুক মানুহে কৰা অত্যাচাৰৰ বিৰুদ্ধে এইদৰেই সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু গুৱাহাটীৰ নেহেৰু পাৰ্কৰ সন্মুখত পেটা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ এই 8গৰাকী যুৱতীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। দৈনন্দিন জীৱনত জীৱ-জন্তুৰ ওপৰত জীৱশ্ৰেষ্ঠ মানুহৰ প্ৰত্যেক দিনাই বৃদ্ধি পাইছে অত্যাচাৰ। আৰু সেই অত্যাচাৰ ৰোধ কৰিবলৈ এইদৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে পেটা নামৰ সংগঠনটোৰ সদস্যসকলে। এই যুৱতীসকলৰ ৰাইজলৈ আহ্বান, নিৰামিষভোজী হ'বলৈ চেষ্টা কৰক। আনহাতে জীৱশ্ৰেষ্ঠ মানুহে ব্ৰইলাৰ আৰু কুকুৰাসমূহৰ ওপৰত কৰি অহা অত্যাচাৰো ৰোধ কৰিবলৈ আহ্বান এইসকল যুৱতীৰ। ব্যুৰ' ৰিপৰ্ট, টাইম 8।